নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। হয় বন্ধুসকল, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কি ধৰণে এখন সৰু সুৰাকৈ ফাৰ্ম ষ্টাৰ্ট কৰি হয় বন্ধুসকল, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এখন সৰু সুৰা ফাৰ্ম কৰি কি ধৰণে অকণমান এনে থকাতকৈ আপুনি সৰু সুৰা ফাৰ্ম এখন কৰি ইনকাম কৰিব পাৰে। মই আজি নিৰঞ্জন শইকীয়াৰ ওচৰলৈ আহিছোঁ। হয়, তেওঁ আমাক দেখুৱাব তেওঁ কি ধৰণে এটা সৰু গঁৰালত তেওঁ ব্ৰইলাৰ আৰু কয়লাৰ পুহি আছে, আৰু তেওঁৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম। কি ধৰণে তেওঁ এই কামটো হাতত ল'লে আৰু কি চিন্তা কৰি এই কামটো কৰিলে। আহকচোন আমি তেওঁক চিনাকি কৰি দিওঁ। আপোনাৰ চিনাকিটো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰঞ্জন শইকীয়া। মোৰ ঘৰ লখিমপুৰ নগাঁৱত হয়। প্ৰথম মোৰ বিশেষকৈ একো বেলেগ কাম চাম পোৱা নাছিলোঁ। তেতিয়া প্ৰথম পইচা হাতত ইমান নাছিলে। তাৰপিছত তেনেকৈ সৰু সুৰা পইচা গোটৰ কাম চাম কৰি কেইটামান পইচা পালোঁ। তেতিয়া পইচা কৰি মই চিন্তা কৰিলোঁ যে কি কৰিলে মই কি হ'ব। তেতিয়া মই এখন সৰুকৈ ফাৰ্ম খুলিলোঁ। সৰুকৈ ফাৰ্ম খুলি কয়লা কেইটামান ভৰাল। প্ৰথম কয়লা ফাৰ্ম ভৰাই লৈ সেইকেইটা পইচা বিকি মেলি আকৌ ব্ৰইলাৰ আনি পেলাই তেনেকৈ পুহি আছোঁ। প্ৰথম আপুনি কয়লাৰ ভৰালে? হয়। কয়লাৰ কিমান আনিছিলে? 50টা কয়লাৰ আনিলে, আৰু তেওঁ সেইখিনি বিক্ৰী কৰি আকৌ নতুনকৈ আকৌ 50টা ব্ৰইলাৰ আৰু 50টা কয়লাৰ আনিলে। লাভৰ পইচা হয়, তেওঁ লাভৰ পইচা দি এই ধৰণে আকৌ বঢ়াই গৈ আছে। আৰু আহকচোন বাৰু মই আপোনালোকক দেখুৱাব বিচাৰিম তেওঁ কি হয় বন্ধুসকল, আপোনালোকে তেওঁৰ এই গৃহটো দেখিছে। সৰু সুৰাকৈ আপোনাৰ মিনিমাম 12 ফুট 14 ফুট দীঘল হ'ব, আৰু বহলটো মিনিমাম 7 ফুটমান হ'ব। আৰু তেওঁ কি ধৰণে ৰাখিছে মই আপোনালোকক দেখুৱাই আছোঁ। এয়া প্ৰথমতে ব্ৰইলাৰ। আজি কিমান দিন হৈছে অনা? এইখিনি আজি 14 দিন হৈছে। হয়, এইটো 14 দিনৰ পোৱালি হয়। আৰু কি পোৱালি এইটো? ষ্টেনৰ পোৱালি হয়। আৰু তেওঁ এই লগতে কয়লাৰ ৰাখিছে। এইটো কিমান দিনৰ পোৱালি? এইটো আজি হৈ গ'ল 35 দিন হৈছে। 25 দিন? 35 দিন হয়, এইটো 35 দিনৰ পোৱালি হৈছে। মিনিমাম আধা কেজি চুইছেগৈ। অঁ, 700-800 গ্ৰাম আছে। ধুনীয়া। হয় বন্ধুসকল, এতিয়া দেখিলে আপোনালোকে কি ধৰণে তেওঁ এটা সৰু গঁৰালত তেওঁ ব্ৰইলাৰ আৰু কয়লাৰ পুহি তেওঁ ইনকাম কৰিবলৈ সক্ষম হৈছে। আৰু আপুনিও যদি এই ধৰণে সৰু সুৰাকৈ এখন ফাৰ্ম ষ্টাৰ্ট কৰি যদি আপুনিও ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনিও কৰিব পাৰে। বাৰু আমি তেওঁৰ পৰা জানিব বিচাৰিম যে এতিয়ালৈকে কিমানমান লাভৱান হৈছে আপুনি? বৰ্তমান ইভাগে বেপাৰীক দিয়া নাই বাৰু, এনেই খুচুৰাকৈ দিছোঁ যে সেইটো কাৰণে ধৰি লওক 50টা 6000 লাভ থাকে মানে ধৰি লওক। তেনেকৈ ধৰি লওক ব্ৰইলাৰটো অকণ বেছিকৈ থাকে। হয় হয় হয়, তেওঁ প্ৰথমতে 50টা আনিছিলে। তেওঁ তাৰ পৰা মিনিমাম 6000মান টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। তেওঁ কাৰণ কি গাঁৱতে খুচুৰা বিক্ৰী কৰি থাকে, আৰু সেইকাৰণে অকণমান লাভটো বেছি হৈছে। বাৰু ঠিক আছে বন্ধুসকল, আপুনিও যদি এই ধৰণে সৰু সুৰা এখন ফাৰ্ম খুলি আপুনিও যদি ইনকাম কৰিম বুলি ভাবিছে, কিবা এটা পাম বুলি ভাবিছে, তেতিয়াহ'লে আপুনিও এই ধৰণে সৰু সুৰা এখন ফাৰ্ম কৰি ইনকাম কৰিব পাৰিব। বাৰু ঠিক আছে বন্ধুসকল, মই আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।